সকলোলৈকে ৰঙালী বিহু বহুত বহুত শুভকামনা যাচিলোঁ। এইবাৰ বিহু আৰম্ভ হ'ল অফিচৰ পৰা। আজি গৰু বিহু আৰু আমি দিনটো আৰম্ভ কৰিছোঁ একাপ কুহুমীয়া গৰম পানীয়ে, কাৰণ দিনটো বহুত পিঠা পনা জলপান আমুক তামুক বহুত কিবা কিবি খাব লাগিব নহয়, সেইকাৰণে। আৰু তাৰ পাছত কি চাহ নোহোৱাকৈ জানো কিবা আৰম্ভ হ'ব পাৰে? তো ব'লক চাহ কাপ ধৰি খাই লওঁ। এইফালে আকৌ মায়ে একদম নিজে বাঁহ কাটি আনি গৰুক গা ধুৱাবলৈ চাটবাৰি বনাই আছে। বহাগ বিহু বুলিলে মানে মাৰ ফূৰ্তি সীমা নাই আৰু। এইফালে আকৌ মই পানীলাও, হালধি, থেকেৰা আৰু বেঙেনা এই গোটেইখিনি কাটি লৈছোঁ, কাৰণ গৰু গাত দলিয়াব লাগিব নহয় গা ধোৱাৰ পিছত। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু। এইজোপা আকৌ মাখিলতী। এই গছজোপাই বোলে গৰুক কোবোৱাৰ পিছত ঘৰৰ ভিতৰত বা গোহালি ঘৰত ৰাখিলে ঘৰত বোলে মাখি চাখিবোৰ নাহে। এয়া হৈছে আমাৰ ইমলি, মানে আমাৰ গৰু পোৱালীজনীক আমি মৰমতে ইমলি বুলি মাতোঁ। এয়া দেখিছেনে দেউতাই কেনেদৰে ইমান মৰম কৰে তাইক, আমাতকৈ বেছি তাইক মৰম কৰে। আচলতে কি জানে, খেতিয়ক মানুহটো তো গৰু গাইবোৰলৈ অলপমান মোহটো বেছি। ইমলি আৰু কাজলীক ধুনীয়াকৈ মাহ হালধি সানি পাইপৰ পানীৰে গা ধুৱাই দিলোঁ। ওচৰত কলং নাই যে যাবলৈ, আগতে গাঁৱত থাকোঁতে আমি কলঙলৈ এজাক এজাক গৰু লৈ যাওঁ, কিমান যে ভাল লাগে। চাওঁতে চাওঁতে সন্ধিয়াই হ'ল। ইমলি আৰু কাজলীক দেউতাই পথাৰৰ পৰা লৈ আহিলেগৈ, আৰু মায়ে ধুনীয়াকৈ বিচনী এখনত গামোচা লৈ তেওঁলোকক বিচি দিছে আৰু ধূপ চুপ দি তেহেঁতক পূজা কৰিছে। আৰু তেওঁলোকৰ কাৰণে লাড়ু বনোৱা হৈছে। এয়া কিবা পিঠাগুড়ি ঘিউ মৌ দি পেলাই ধুনীয়াকৈ লাড়ু বনোৱা হৈছে। ৰ'ব এতিয়া সিহঁতক আমি খুৱাম হা। এইখিনি হৈছে লাওখিনি, ব'লক এতিয়া আমি সিহঁতক খুৱাম। কাজলীয়ে বৰ ধুনীয়াকৈ সকলোবোৰ বস্তু খায়, তাইক যিয়ে নিদিয়ক কিয়। ইমলিয়ে অকণমান খোৱাত নখৰে দেখায়, মানে সৰু হৈ আছেতো, সৰু পোৱালি সেইকাৰণে আৰু। এতিয়া চাব কাজলীয়ে কি ধুনীয়াকৈ লাডুবোৰ খায়, আৰু আমি ইমলিক খুৱাবলৈ কিমান যত্ন কৰোঁ, তাই নাখায়েই। আৰু দেউতাই জোৰ জবস্তি খুৱাই দিয়ে, আৰু খুওৱাৰ পিছতো তাই মুখৰ পৰা উলিয়াই দিয়ে। চাওক মই কিমান কষ্ট কৰিছোঁ তাইক খুৱাবলৈ। তাৰপিছত দেউতাই মুখত ধৰি খুৱাই দিব, চাই থাককচোন। দেখিছেনে কেনেকৈ খুৱাবলগীয়া হৈছে, কিন্তু তাই তথাপিও মুখৰ পৰা উলিয়াই দিয়ে। সেইকাৰণে মই কাজলীকে দি দিলোঁ।